জীৱনত মই এইটো কথা গম পালোঁ, সহায় বহুত কম মানুহে কৰে, কিন্তু ডুবাবলৈ চবেই সাজু হৈ থাকে। তোমাৰ চব সময় নিজৰ কেৰিয়াৰ বনাবলৈ লগাই দিয়া, কাৰণ আজিকালি সন্মান মানুহক নকৰে, পইচাকহে কৰে। বেলেগৰ ভাল কৰিব যোৱা ব্যক্তিয়ে সদায় কষ্টৰ সন্মুখীন হয়, কাৰণ তুমি চাবা, যিজোপা গছত সদায় ফল লাগে, সেইজোপা গছেই সদায় শিলগুটিৰ মাৰ সহ্য কৰিব লাগে। দুখটো তেতিয়া লাগে যেতিয়া কাৰোবাৰ কাৰণে নিজৰ জীৱনটো সলাই দিয়ে আৰু সেই মানুহজনে চিনি নোপোৱাৰ ভাও ধৰে। কোনোবা ভাল মানুহৰ লগত ইমানো বেয়া ব্যৱহাৰ নকৰিবা যে তাৰ লগত কৰা বিশ্বাসঘাতৰ কাৰণে তুমি গোটেই জীৱন পস্তাব লাগে। মানুহৰ জীৱনো বহুত বেলেগ ধৰণৰ হয়। যিটো বস্তু তাৰ কেতিয়াও হ'বই নোৱাৰে, তাৰ পিছত গোটেই জীৱন দৌৰি থাকে। কোনোবাই যদি আপোনাক সন্মান কৰি দিলে আপুনি ফূৰ্তি হৈ যায়, আৰু কোনোবাই যদি হিংসা কৰি দিলে আপুনি দুখী হৈ যায়। তাৰ মানে আপোনাৰ জীৱনটো বেলেগৰ কণ্ট্ৰলত আছে। আপুনি চেষ্টা এইটো কৰক, আপোনাৰ জীৱনটো নিজৰ কণ্ট্ৰলত থাকে, তেতিয়া আপুনি সদায় ফূৰ্তিত থাকিব পাৰিব। মানুহে ঘৰ সলনি কৰি দিয়ে, বস্তু সলনি কৰি দিয়ে, সম্বন্ধ সলনি কৰি দিয়ে, কিন্তু তেতিয়াও সুখত থাকিব নোৱাৰে, কাৰণ সি নিজৰ স্বভাৱ চৰিত্ৰ সলনি কৰিব নোৱাৰে। যেতিয়া পানী লেতেৰা হয় তেতিয়া তাক কোনেও লৰাই নাথাকে, কাৰণ তেতিয়া লেতেৰাখিনি তলত নিজেই বহি যায়। ঠিক সেইদৰে জীৱনতো যদি কেতিয়াবা বহুত ডাঙৰ সমস্যা আহে, তাক ভয় নাখায়, শান্তি মনে চিন্তা কৰিলে নিশ্চয় ৰাস্তা ওলাব। ভিডিঅ'টো ভাল লাগিলে লাইক এটা কৰি দিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ল'ব।